নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। কিন্তু মোৰ খবৰহে ভাল নহয়, আৰু ভাল নোহোৱা কাৰণো হৈছে মই যোৱাকালি মই বহুত ডাঙৰ ভুল এটা কৰি দিছিলোঁ, যাৰ কাৰণে এতিয়া মনটো অকণমান বেয়া লাগি আছে। আচলতে যোৱাকালি আমি কৰঙা মন্দিৰলৈ গৈছিলোঁ, আৰু সেই কৰঙা মন্দিৰত যাওঁতে মই যিহেতু নতুনকৈ মই ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ, সেইকাৰণে মন্দিৰলৈ যাওঁতে কেইটামান তাতে সৰু সৰু ভিডিঅ' ক্লিপ ল'লোঁ। তাৰপিছত লৈ পেলাই মই ভাবিছিলোঁ ভিডিঅ'টো বনাই পেলাই আজি আপোনালোকৰ মাজলৈ আগবঢ়াম, কিন্তু ভিডিঅ'টো মই যেতিয়া এডিট কৰি পেলাই ছেভ কৰিব বিচাৰোঁ, তেতিয়া ছেভ কৰিব খোজোঁতে মানে ছেভ নহয়। তাৰপিছত যিহেতু মই এইবিলাক ক্ষেত্ৰত ইমান বেছি আগবঢ়া নহয় বা আগতেও কৰি পোৱা নাই, সেইকাৰণে হয়তো মই ভাবিলোঁ হয়তো বেছি ষ্ট'ৰেজ ভৰ্তি হৈ গৈছে, সেইকাৰণে চাগে ভিডিঅ'টো ছেভ নাই হোৱা। আৰু মই গৈ পেলাই গেলেৰীত যোৱাকালি কৰা যিকেইটা ভিডিঅ' আছিল সেই গোটেইকেইটা ভিডিঅ' মই ডিলিট কৰি দিলোঁ। আৰু তাতে গৈ পেলাই ডিলিট কৰি দিয়াৰ লগে লগে মই যোনটো ভিডিঅ' এডিট কৰিছিলোঁ, আৰু সেই এডিট কৰা ভিডিঅ'টোৰ পৰাও গোটেইকেইটা ভিডিঅ' ক্লিপ ডিলিট হৈ গ'ল, আৰু মোৰ তাত কেৱল ভইচ নোটটোহে আছে। ভিডিঅ' এটাও নাই, গেলেৰীটোত নাই, আৰু এডিট কৰা ভিডিঅ'টোতো নাই। এতিয়া মই আপোনালোকক কেনেকৈ ভিডিঅ' দিওঁ? আৰু বহুত আশাৰে ভিডিঅ'টো বনাইছিলোঁ আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি। তাৰপিছত এডিটো কৰিলোঁ, আৰু আপলোড কৰাৰ সময়তে এনেকুৱা হৈ থাকিল। বাৰু এইবোৰ মোৰ নিজৰ ভুলৰ কাৰণে হৈছে, সেইকাৰণে ভৱিষ্যতে যদি আপোনালোকক কেতিয়াবা ভিডিঅ' বনায় তেনেহ'লে এনেকুৱা ভুল নকৰিব। আৰু একো নাই, ভুল হৈ যায়, ভুলৰ পৰা আমি শিকোঁ। ময়ো এতিয়া নতুনকৈ এটা শিকিলোঁ, যিহেতু এইবোৰ আৰম্ভণিতে এনেকুৱা সৰু সুৰা ভুলৰ পৰাই শিকিব লাগিব। আৰু এইখিনি আছিল আজিলৈ, ধন্যবাদ।